আজিৰ ৰেচিপিটো অলপ বেলেগ ধৰণৰ, আপোনালোকে মন কৰিলে দেখা পাব। এইটো হৈছে ৰোল কাট ভেনিলা আইচক্ৰীম। এইটো কোনো মই হেণ্ড বিটাৰ নাইবা কোনো মই ক্ৰীম ব্যৱহাৰ কৰা নাই, গতিকে আহকচোন একেবাৰে চিম্পুল পদ্ধতিৰে বনাওঁ। এতিয়া মই এইখিনি বনাবৰ কাৰণে 1 লিটাৰ গাখীৰ মই এনেকৈ লৈ ল'লোঁ আৰু 1 কাপ মই এক্সট্ৰাকৈ ৰাখিছিলোঁ, সেইখিনি মই 1 চামুচ ডাঙৰ চামুচে 1 চামুচ কৰ্ণফ্ল'ৰ এড কৰিম। এইখিনি দি মই অলপমান মিক্স কৰি ল'ম। তাৰপাছত মই ইয়াত এড কৰিম 5 টকীয়া যিটো গাখীৰৰ পেকেট পায় বজাৰত, সাধাৰণতে আপোনালোকে সকলো দোকানতে কিনিবলৈ পাব সৰু ডাঙৰ, গতিকে সেইটো মই এড কৰিলোঁ। আৰু লগতে আপোনালোকে নিশ্চয় দেখিছিলে মই যিখিনি গাখীৰ গেছৰ ওপৰত তুলি দিছিলোঁ, সেইখিনি মই অলপমান কোৱান্টিটিটো কম হ'বৰ কাৰণে উতলিব দিলোঁ আৰু লগতে ইয়াত মালাইও ভালকৈ জমা হ'ল। এতিয়া যিখিনি মই কৰ্ণফ্ল'ৰ এড কৰি থোৱা মিল্ক আছিলে, এইখিনি মই ইয়াত দি দিম। দিওঁতে জানিব একেকবে গোটেইখিনি দি নিদিব, এনেকৈ মই লাহে লাহে এড কৰিলোঁ। আৰু স্পেচেলাখন একেবাৰে ৰৈ নাথাকিব, একেবাৰে চলাই থাকিব লগতে, নহ'লে কিন্তু ডাঠ হৈ যাব। লগতে এতিয়া মই গেছটো একেবাৰে ফ্লেমটো কমাই দি এনেকৈ মই লৰাই গ'লোঁ। এতিয়া এইখিনি আপোনালোকে মন কৰিব, একে কোৱান্টিটিটো কমি কমি আহি থাকিব আৰু লগতে ডাঠো হৈ যাব। এতিয়া তাৰ লগতে মই অলপ চেনি দিলোঁ, আপোনালোকে পৰিমাণ মতে চেনিখিনি ইয়াত দিব। মিঠাটো যদি বেছি খাম বুলি ভাবে অলপ বেছিকৈ দিব পাৰিব, আৰু যদি অলপ কমাই খাওঁ তেতিয়াও আপোনালোকে কম দিব পাৰিব। এতিয়া মই যিখিনি মই আন্দাজ মোৰ মতে দি ল'লোঁ। এতিয়া দি মই এইখিনি আকৌ একে কৰি পেলাই এইখিনি মিক্স কৰি গ'লোঁ। এতিয়া ইয়াত মই 2টা ইলাচি এড কৰিলোঁ, আপোনালোকে যদি ইলাচি পাউডাৰ দিব বিচাৰে দিব পাৰিব। এনেকৈ চিম্পুলকৈ যদি আইচক্ৰীম খাব বিচাৰে খাব পাৰিব। বহুতো ধুনীয়া এটা ৰেচিপি হয়, একেবাৰে সহজ পদ্ধতিৰে বনাব পৰা ৰেচিপি। এতিয়া মই ইয়াত ল'লোঁ 2টামান কাজু আৰু 2টামান পিস্তা, এইখিনি মই চপ কৰি ল'লোঁ। এইখিনি দেখিছে মই গেছৰ পৰা নমাই থওঁতে এইখিনি বহুত ডাঠ হৈ গৈছে, এতিয়া আৰু বহুত ঠাণ্ডাও হৈ গৈছে। এতিয়া এটা মিক্সি জাৰ ল'লোঁ, ইয়াত মই যিখিনি মই আইচক্ৰীম বেটাৰ আছিলে এইখিনি মই ঢালি দিলোঁ। এইখিনি ভালকৈ কুক হৈ গৈছে। এতিয়া মই মিক্সি জাৰটোত ভালদৰে এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এইখিনি দেখিছে আকৌ এটা লিকুইড ফৰ্মত আহি গৈছে, কিন্তু একো কথা নাই, এইখিনি কিন্তু ক্ৰিমি ফৰ্মতে হৈ গৈছে। গতিকে এইখিনি মই আইচক্ৰীম বনাবৰ কাৰণে ৰেডি হৈ গ'ল। ইয়াত মই এড কৰিম যিখিনি মই কাজু আৰু পিস্তা মানে চপ কৰি ৰাখিছিলোঁ, এইখিনি মই ইয়াত এড কৰিলোঁ। এতিয়া এইখিনি দি মই এখন চামুচেদি ভালকৈ লৰাই দিব লাগিব। তাৰ আগতে মই অলপ ভেনিলা এচেঞ্চ দিলোঁ, যিহেতু ভেনিলা ফ্লেভাৰত মই আইচক্ৰীমটো বনাইছোঁ। এতিয়া এইখিনি চামুচ দি এখন লৰাই লৰাই মই ভালকৈ এটা গিলাচ ল'লোঁ, তাত মই এইখিনি এটা গিলাচত যিহেতু অলপ মানে নাই ধৰা, গতিকে মই আৰু এটা যিখিনি আছিলে সেইখিনি বাকি দিলোঁ। এতিয়া এইখিনি মই ভালকৈ ছেট হ'বৰ কাৰণে ফ্ৰিজত গোটেই ৰাতি মই ৰাখি দিম। আৰু আপোনালোকে যদি কম টাইমো ৰাখে 10-12 ঘণ্টাটো হৈ যাব, কিন্তু যদি অভাৰনাইট ৰাখে ভালকৈ হৈ যায়। এতিয়া মই এইখিনি ভালকৈ মই ফ্ৰিজত ৰাখি দিম। এতিয়া চাওক মোৰ যিহেতু আইচক্ৰীম হৈ গৈছে, গতিকে এতিয়া আপোনালোকক মই উলিয়াই দেখাম ইয়াৰ টেক্সচাৰটো কেনেকুৱা হৈছে, আপোনালোকে ধৰিব পাৰিব। এনেকুৱা এটা সহজ ৰেচিপি নিশ্চয় আপোনালোকে ট্ৰাই কৰি চাব। আৰু মোৰ যদি চেনেলটো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব। এতিয়া এইটো চাওক, ৰোল কাট ভেনিলা আইচক্ৰীম, একেবাৰে চিম্পুল পদ্ধতিৰে বনোৱা এটা আইচক্ৰীম। এতিয়া মই আপোনালোকক কাটি দেখুৱাই দিম, ভিতৰৰ টেক্সচাৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিব। আপোনালোকে দেখা মতে একেবাৰে গাখীৰ দি সহজ পদ্ধতিৰে বনাইছোঁ, কিন্তু আপোনালোকে নাভাবিব যে বহুত বেছি টান হৈছে, একদম চফ্ট হৈছে, খাবৰ কাৰণে বহুত টেষ্টি হৈছে। এতিয়া এইখিনি মই ছাৰ্ভ কৰিম, এখন প্লেটত মই ছাৰ্ভ কৰি ইয়াৰ ওপৰত মই অলপমান পিস্তা গাৰ্নিছ কৰি দিম। আজিলৈ ইমানেই আছিলে। নতুন এটা ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আকৌ আহিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আগলৈ আৰু নতুন ভিডিঅ' পাব। আজিলৈ বাই।